15 লোকসভা আমি 26 এপ্ৰিলত আমি পোল অনুষ্ঠিত কৰিব লাগিব গতিকে তাৰ বাবে আমাৰ প্ৰিপেয়াৰনেছটো কেনেকুৱা সেই বিষয়ে আপোনালোকক আমি জনাবলৈ মাতিছোঁ আপোনালোকে জানে যে আমাৰ নটিফিকেশ্যন ইছ্যু হ'ব 28 মাৰ্চত আৰু আমাৰ নমিনেশ্যন তাৰ পিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেটছৰ এইটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পোল হ'ব 26 April আৰু আমাৰ কাউণ্টিং অফ ভোটছ আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনিয়ে আমাৰ মেইন শ্বেডিউলটো ইয়াৰ উপৰিও আমাৰ ইয়াত কিমান ভোটাৰ্ছ আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এইবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখাং আৰু টোটেল আমাৰ ভোটাৰ হৈছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা পলিং ষ্টেচনছ আৰু ৰংখাঙত আছে 140 পলিং ষ্টেচনছ আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা ছেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জোন থাকিব আৰু ইফালে ৰংখাঙতো 10টা জোন থাকিব নহয় 5টা জোন হ'ব টোটেল 10টা জোন হ'ব আৰু আমাৰ ছেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰেন এইচ.এছ. স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতে হ'ব ষ্ট্ৰং ৰুম তাতে হ'ব আৰু তাতে আমাৰ 3 টায়াৰ চিকিউৰিটি থাকিব ইনচাইড পেৰামিটাৰ্ছটো আমাৰ চেণ্ট্ৰেল ফ'ৰ্চৰ দ্বাৰা কৰিব আৰু আউটচাইড পেৰামিটাৰ্ছটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলো টীমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টীম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টীম আৰু SST টীম মানে ষ্টেটিক ছাৰ্ভেইলেন্স টীমসকল আমাৰ অলৰেডি আৰু MCC টীম মডেল কোড অফ কণ্ডাক্ট যাতে ক'তো ভায়লেশ্যন নহয় তাৰ বাবে আমাৰ টীমসকল অলৰেডি দেয়াৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক মই অনুৰোধ কৰিম আৰু এইবাৰ এটা দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্ছ আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব আৰু যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলট পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ সেই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব তো এইখিনিয়ে মূল আজিৰ আমাৰ শ্বেডিউলটোৰ বিষয়ে